নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো আজি। নতুন এটা ভৌতিক ঘটনা লৈ আপোনালোকৰ মাজলৈ আহিলো আজি। আজিৰ এই ঘটনাটো মোৰ এজন খুৰাৰ লগত ঘটি যোৱা ঘটনা, যোনটো ঘটনা 95ত ঘটি গৈছিলে। আৰু মোৰ খুৰাৰ ঘৰ আছিলে ঢিঙৰে ওচৰৰে গাঁও এখনত। আৰু খুৰাৰ এজন খুব নলে গলে লগা বন্ধু আছিলে, আৰু সেই বন্ধুজনৰ ঘৰ আছিলে সেই গাঁওখনৰ পৰা প্ৰায় 40 কিলোমিটাৰ মান আঁতৰত আন এখন গাঁৱত। আৰু 95ত গাঁৱৰ পৰিৱেশটো বৰ ধুনীয়াই আছিলে। চাৰিওফালে গছ গছনিৰে পৰিপূৰ্ণ থকা এখন গাঁও। দিনত বহুতে ভাল লাগে তাত পৰিৱেশ বিলাক। আৰু প্ৰায় মোৰ খুৰাৰ লগৰ সেই বন্ধুজন খুৰাহঁতৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি থাকে। তাত কেতিয়াবা আহিলে থাকেও। আৰু এদিনাখন সেই বন্ধুজনে মোৰ খুৰাজনক তেখেতৰ ঘৰলৈ মাতি পঠিয়ালে ফুৰিবৰ কাৰণে। আৰু মোৰ খুৰায়ো ভাবিলে কি ইমান দিনৰ মূৰত মোৰ বন্ধুজনে মোক মাতিছে, গতিকে মই তাৰ ঘৰলৈ যাওঁ, এপাক ফুৰি আহোঁ। আৰু সেইদিনাখন আবেলিৰ সময়ৰ প্ৰায় মোৰ খুৰাই নিজৰ বন্ধুজনৰ ঘৰলৈ যাবলৈ ৰেডি হৈ আছিলে। তেনেকুৱাতে খুৰাৰ ঘৰলৈ গাঁৱৰে কিছুমান মানুহ এনেই আহিছিলে ফুৰিবৰ কাৰণে। আৰু তেতিয়া খুৰাই তেওঁলোকক ক'লে যে আজি মই মোৰ বন্ধুৰ ঘৰলৈ যাম। তেতিয়া গাঁৱৰ মানুহবিলাকে সুধিলে তেওঁক কলৈ যাবি। তেতিয়া তেওঁ ক'লে এই যে তৰাগুৰিত যে বন্ধুজন আছিলে তাৰ ঘৰলৈ মই যাম। আৰু তেতিয়া গাঁৱৰ মানুহে কৈছিলে যে তই যাবি কিন্তু হয়, কিন্তু দিনে দিনে আকৌ ঘূৰি আহিবি। আৰু যাওঁতে এতিয়া তই যোনটো সময়ত যাবলৈ ওলাইছ আবেলিয়ে হ'ল প্ৰায়, নাযাবি এতিয়া পাৰিলে, কিয়নো সেই গাঁওখনলৈ যোৱা ৰাস্তাটো বৰ লুংলুঙীয়া ৰাস্তা এটা আছিল। চাৰিওফালে জংঘলে আৱৰি আছিল ৰাস্তাটো। আৰু সেই গাঁওখনলৈ যোৱা সেই ৰাস্তাটোৰ মাজতে এখন পুৰণি কলীয়া এখন কাঠৰ দলং আছিলে। সেই দলংখন পাৰ হৈ যাব লাগে। আৰু এই দলংখনত নিশাৰ ভাগত বিভিন্ন ধৰণৰ ৰহস্যময় ঘটনা তাত ঘটি থাকে। আৰু সেই গাঁওখনৰে বিভিন্ন মানুহৰ লগত সেইফালে যাওঁতে তেনেকুৱা ৰহস্যময় ঘটনা আগতো ঘটিছে। সেইবাবে গাঁৱৰ মানুহে খুৰাক ক'লে যে তই ইমান ৰাতি তালৈ যাব নালাগে, এতিয়া প্ৰায় আবেলিয়ে হ'ল, তই যাওঁতে যাওঁতে তাত গৈ পাওঁতে পাওঁতে তাই নিশাই হ'ব। খুৰাই ভাবিলে কি এইবিলাক এনেই কৈছে আৰু কথা, অন্ধবিশ্বাস বুলি ভাবি ইমান গুৰুত্ব নিদিলে আৰু কথাখিনি। আৰু লাহে লাহে তেওঁ নিজৰ বাইক ষ্টাৰ্ট কৰিলে। ষ্টাৰ্ট কৰি নিজৰ বন্ধুৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে। তেতিয়া সময় প্ৰায় বিয়লি 5 মান বাজিছিলে। আৰু বেলি ডুবা নাই তেতিয়ালৈকে, আবেলিৰ সময়। আৰু তেখেতে লাহে লাহে গৈ আছে নিজৰ বাইক লৈ। গৈ আছে, ৰাস্তাটো খুব লুংলুঙীয়া ৰাস্তা, দুইফালে হাবি জংঘল আছিলে, জয়াল পৰিৱেশ আছিলে খুব। তেনেকে লাহে লাহে তেওঁ বাইকেৰে আগবাঢ়ি গৈ আছে। প্ৰায় লাহে লাহে বেলি ডুবিবলৈ আৰম্ভ কৰিলে আৰু আন্ধাৰ হবলৈ ধৰিলে। আৰু তেওঁ লাহেকে নিজৰ বাইকৰ হেডলাইটটো অন কৰিলে। অন কৰি লাহে লাহে তেওঁ আগুৱাই গৈ আছে। এনেকে লাহে লাহে তেওঁ গৈ থাকোতে দূৰৰ পৰা তেওঁ মন কৰিলে আঁতৰত এখন পুৰণি কলীয়া ভাঙা দলং দেখা যেন পালে। আৰু তেখেতে লাহে লাহে গৈ আছে আগুৱাই আগুৱাই। আৰু তেখেতে যিমান আগুৱাই গৈ আছে তেতিয়া তেওঁ স্পষ্টকৈ দেখিবলৈ পালে যে সেই ভঙা চিঙা দলংখনৰ ওপৰত কিবা এটা মানুহ এটা বহি আছে। কোলা মোলা একদম মানুহ দলংখনৰ ওপৰতে মূৰটো তললৈ কৈ
ওজা হৈ বহি আছে। তেওঁ দেখিবলৈ পাইছে যে মানুহটো একদম কেচকেচীয়া কুলাৰ নিচিনা তেখেতৰ বাইকৰ হেডলাইটৰ পোহৰত। তেনেকুৱা দেখা পাই তেখেতে বাইকখন ব্ৰেক মাৰি দিলে, ব্ৰেক মাৰি ৰখি গ'ল। আৰু তেখেতৰ বাইকৰ যোনটো হেডলাইটৰ পোহৰ, সেই পোহৰটো সেই মানুহজনৰ, সেই প্ৰাণীটো মানে যোনটো দলঙৰ ওপৰত বহি আছে তাত পোহৰটো পৰি আছে। আৰু তেতিয়া সেই দলঙৰ ওপৰত বহি থকা সেই কোলা মোলা মানুহটোৱে লাহেকে নিজৰ মূৰটো দাঙি মোৰ খুৰাৰ ফালে চালে। আৰু খুৰাই দেখিবলৈ পাইছে মানুহটো কিবা আজব টাইপ আছিলে, দেখিবলৈ কিবা একদম ভয়ানক, ভয় লগা এটা মানুহ। তেনেকুৱা মানুহ তেখেতে আগতে কেতিয়াও দেখা নাছিলে, তাতেই প্ৰথম দেখিছে মানে। আৰু সেই মানুহটোৱে তেখেতৰ ফাললৈ একান্তভাৱে একদম থিৰ হৈ চাই আছে। আৰু তেখেতে দেখা পালে যে সেই মানুহজন লাহে লাহে বহাৰ পৰা থিয় হবলৈ ধৰিছে আৰু কিবা মুখেৰে বুৰবুৰাই আছে। খুৰাই কিন্তু বুজিব পৰা নাই যে কি ভাষা কৈ আছে, কিবা মুখেৰে বুৰবুৰ কৰি আছে। আৰু লাহে লাহে সেই মানুহটো খুৰাৰ ফালে এখোজ দুখোজকৈ আগুৱাই আহিব ধৰিলে। আৰু লাহে লাহে মানুহটো এখোজ দুখোজকৈ আগুৱাই আহি এটা সময়ত মানুহটোৱে এই দলংখনৰ ওপৰৰ পৰা তললৈ জঁপিয়াই দিলে। আৰু যেতিয়া সেই মানুহটোৱে দলঙৰ ওপৰৰ পৰা তললৈ জঁপিয়াই দিলে, তলৰ পৰা একদম জুইৰে আৱৰি থকা এটা টায়াৰ, চকাৰ গাড়ীৰ টায়াৰ, জুইৰে আৱৰি থকা টায়াৰ এটা চক চককৈ ঘূৰি ঘূৰি ওপৰলৈ ওলাই আহিছে। ওলাই আহি গোটেই দলংখনক একফালৰ পৰা জ্বলাবলৈ আৰম্ভ কৰিছে। দলংখনৰ দুয়ো চাইডে জুয়ে আৱৰি পৰিছে। কিন্তু খুৰাই সাহস কৰি বাইকখন পুনৰ ষ্টাৰ্ট দি তীব্ৰ গতিৰে একদম দলংখন পাৰ কৰি সিটো পাৰ পালেগৈ। যেতিয়া তেওঁ দলংখন পাৰ কৰি দলংখনৰ সিটো পাৰে পালেগৈ, আৰু লগালগ সেই দলংখন আৰু বেছিকৈ জুই জ্বলিবলৈ ধৰিলে আৰু ধৰমকৈ গোটেই দলংখন তলত খহি পেলাই পৰি গ'ল। আৰু যেতিয়া তেওঁ পিছলৈ ঘূৰি পেলাই চাই, তেতিয়া তেওঁ দেখিলে সেই কোলা ঘুটমুটীয়া কেটকেটীয়াকৈ কোলা সেই মানুহজন দলঙৰ সিটো পাৰে ৰৈ পেলাই তেখেতলৈ চাই আছে। চাই পেলাই তেখেতক কৈছে, ভাল খাইলি আজি তই, যা। খুৰা ভয়ত একদম পেপুৱা লাগিলে, তেখেতৰ গোটেই গা ঘামেৰে আৱৰি গৈছে। আৰু তেখেতে কি কৰিলে, নিজৰ বাইকখন ফুল স্পীডেৰে নিজৰ বন্ধুৰ ঘৰলৈ গুচি গ'ল। আৰু নিশা প্ৰায় তেতিয়া 9 মান বাজিছিল, গৈ পেলাই বন্ধু ঘৰ পালে। বন্ধু ঘৰত সোমোৱাৰ লগ খুৰাৰ গাটো কিবা বেয়া লাগিবলৈ আৰম্ভ কৰিলে, কিবা জ্বৰ অনুভৱ হ'ল। বন্ধুজনে তেখেতক লাহেকে বিচনাত শুবলৈ দিলে আৰু তেওঁ ক'লে কথাখিনি যে তেওঁৰ লগত কি কি ঘটনা তাত ঘটিল। আৰু বন্ধুজনেও তেখেতক সেইদিনাখন ৰাতি নিজৰ ঘৰতে ৰাখি দিলে, উভতি আহিব নিদিলে। আৰু নিশা খোৱা বোৱা কৰি খুৰাই শুলে। ৰাতিপুৱা সাৰ পালে। সাৰ পোৱাৰ পিছত বন্ধুজনে তেখেতক তাত ঘটি যোৱা আগতে ঘটনাৰ বিষয়ে ক'লে। বন্ধুজনে খুৰাক ক'লে যে এটা সময়ত সেই দলংখনৰ ওপৰত এটা বহুত ডাঙৰ এখন বাছ এখন দুৰ্ঘটনাস্থ হৈছিলে আৰু সম্পূৰ্ণ বাছখন জ্বলি পুৰি খাক হৈ গৈছিল। আৰু তাৰ ভিতৰত থকা বহুতো যাত্ৰী পুৰি পেলাই মৰি গৈছিল। আৰু তেতিয়াৰ পৰাই সেই দলংখনৰ ওপৰত এনেকুৱা কিছুমান ৰহস্যময় আজব ঘটনা ঘটি থাকে। আৰু পিছদিনাখন খুৰা আৰু কেতিয়াও সেই বাটেৰে উভতি নাই অহা। আৰু খুৰাই সেইদিনাখনেই শপত খালে যে কেতিয়াও সেই বাটেৰে কেতিয়াও আৰু তেওঁ
সেই দলংখন পাৰ কৰি কেতিয়াও নাহে। এয়াই আছিলে এটা ভৌতিক ঘটনা, যোনটো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলো, যোনটো সত্য হয় ঘটনা। মোৰ খুৰাৰ লগত ঘটি গৈছিলে যোনটো ঘটনা। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই আজি ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আৰু আপোনালোকৰ লগতো যদি এনেকুৱা কিবা ৰহস্যময় ঘটনা ঘটিছে, তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।